ইয়াত আমি চেপ্টাৰৰ নাম দিছো কি জীৱ অণু, যাক আমি ইংলিছত কি কওঁ বায়োমলিকুলছ বুলি কওঁ। বহুত ইজি চেপ্টাৰ হয় আৰু ইম্পৰ্টেন্ট চেপ্টাৰ হয়, আৰু এইটো চেপ্টাৰৰ পৰা আমাক ডাইৰেক্ট কোৱেশ্চন বিলাক এক্সামত দিয়ে। তো প্ৰথমে আমাক জীৱ অণুৰ ডেফিনিশ্যনটা আমাক জানিব লাগিব, বা বায়োমলিকুলছ আমাক কোনবিলাক অণুক আমি বায়োমলিকুলছ বা কোনবিলাক অণুক আমি কি জীৱ অণু বুলি কওঁ। তো প্ৰথম কথা হ'ল কি আমাৰ যে এই জীৱ অণুবিলাকে আমাৰ উচ্চ আণৱিক ভৰ বিশিষ্ট অণু, মানে এইবিলাক কি আমাৰ ইহঁতৰ আণৱিক ভৰ কি বহুত বেছি হয়, আৰু এইবিলাক আমি ক'ত পাওঁ জীৱ দেহত পোৱা যায়। তো চিম্পলি আমি এনেকৈ ক'ব পাৰো যিবিলাক অণু আমাৰ জীৱ দেহত পোৱা যায় তাক আমি কি জীৱ অণু বুলি কম। এইটো প্ৰাণীও হ'ব পাৰে, উদ্ভিদো হ'ব পাৰে। এতিয়া কথা হ'ল আমাৰ ইয়াৰ ডেফিনিশ্যনটা আমি পালো যে উচ্চ আণৱিক ভৰ বিশিষ্ট অণুবোৰকে আমি কি জীৱ অণু বুলি কওঁ, আৰু এইবিলাক জীৱ দেহত আমি পাওঁ। এতিয়া কোনবিলাক আমি ইয়াত জীৱ দেহত পাওঁ, যেনেকুৱা আমাৰ কি আছে কাৰ্বহাইড্ৰেট মানে এইটো চেপ্টাৰত আমাক যিবিলাক জীৱ অণু কৰিব লাগিব, কাৰ্বহাইড্ৰেট, প্ৰটিন, ভিটামিন, এমিনো এসিড, নিউক্লিক এসিড, লিপিড ইত্যাদি, মানে এইবিলাক আমাৰ কি জীৱ দেহত পোৱা যায়, আৰু এই অণুবিলাকে আমি কি কওঁ জীৱ অণু বুলি কওঁ। তাৰে ভিতৰত আমাৰ এই চেপ্টাৰত মেইনলি এইবিলাক আছে, কাৰ্বহাইড্ৰেট আছে, প্ৰটিন আছে, ভিটামিন, এমিনো এসিড, নিউক্লিক এসিড আছে। এই লিপিডটো আমি কি বায়োলজিত বেছি পাওঁ। এইটো এটা বায়োলজিত আমাৰ কি পাৰ্ট হয়, আমাৰ যিকোনো আমাৰ যে কেমিষ্ট্ৰি এটা চেপ্টাৰ ইয়াত আমাৰ কি বায়োলজিৰ এইটো পাৰ্ট বুলি আমি কওঁ। এতিয়া চাওক এই বাকি আমাৰ এইটো সিলেবাসত আমি কি কৰিম কাৰ্বহাইড্ৰেট, প্ৰটিন, ভিটামিনছ, এমিনো এসিড, নিউক্লিক এসিড, তো এইটো আমি কেমিষ্ট্ৰি আমি লিপিডটো নকৰো। তো এইটো আমাৰ জীৱ দেহত পোৱা যায়। তো যিবিলাক অণু আমি জীৱ দেহত পাওঁ আৰু যিবিলাক অণুৰ কি হয় আমাৰ ভৰবিলাক কি বহুত বেছি হয়, তেনেকুৱা অণুকে আমি কি কওঁ জীৱ অণু বুলি কওঁ, আৰু এইকেইটা হ'ল কি আমাৰ জীৱ অণুৰ এক্সাম্পল। তো প্ৰথমে ইয়াত আমি কি কাৰ্বহাইড্ৰেটৰ বিষয়ে কৰিম। তো ফাৰ্ষ্ট পইণ্ট কি কাৰ্বহাইড্ৰেট। ইংলিছত ইয়াক আমি কি কাৰ্বহাইড্ৰেট বুলি কওঁ, কাৰ্বহাইড্ৰেট। তো কাৰ্বহাইড্ৰেটক কিছুমান বুকছত আমাক কি শৰ্কৰা বুলিও কোৱা হয় না। তো ঠিকে আছে, কাৰ্বহাইড্ৰেট বুলি আমি জানিলো। এইটো আমাৰ ইজি টাৰ্ম বুজাই আছে আমাৰ কাৰ্বহাইড্ৰেট, ইংলিছ টাৰ্ম এছামিছ টাৰ্ম দুয়োটাই আমাৰ কি আছে সেম আছে। এতিয়া চাওক কাৰ্বহাইড্ৰেট মানে কোনবিলাক অণুক আমি কাৰ্বহাইড্ৰেট বুলি কওঁ। তো ইয়াত আমাক কি বুজাইছে, ইয়াত কাৰ্ব মানে আমাক কি বুজাইছে, কাৰ্ব মানে বুজাইছে কাৰ্বন, ঠিক আছে, আৰু হাইড্ৰেট মানে কি আমাৰ ওয়াটার, ঠিক আছে। তাৰমানে কাৰ্বহাইড্ৰেট কি, কাৰ্বহাইড্ৰেট আমাৰ কি আছে কাৰ্বন আৰু ওয়াটার আছে, পানী আছে, আৰু এই দুটা লগ লাগি কি আমাৰ কাৰ্বহাইড্ৰেট। তো মুঠৰ ওপৰতে আমি কি ক'ব পাৰি যে কাৰ্বহাইড্ৰেট কাৰ দ্বাৰা গঠিত, কাৰ্বন, হাইড্ৰোজেন আৰু অক্সিজেন। তো কাৰ্বহাইড্ৰেট কাৰ দ্বাৰা গঠিত, কাৰ্বন, হাইড্ৰোজেন আৰু অক্সিজেনৰ দ্বাৰা গঠিত, আৰু ইয়াত আমি শৰ্টলি কি কম কাৰ্বহাইড্ৰেট, কাৰণ কাৰ্বন আৰু পানী একেলগে লগ লাগি থাকে। এতিয়া ডেফিনিশ্যন যদি আমি দিব যাওঁ, কেনেকৈ ডেফিনিশ্যন দিব যাওঁ, তো ইয়াত ডেফিনিশ্যন আমি এনেকৈ দিওঁ যে পলিহাইড্ৰক্সি এলডিহাইড। এতিয়া কথা হ'ল হাইড্ৰক্সি মানে আমাৰ OH গ্ৰুপ, পলিহাইড্ৰক্সি এলডিহাইড, এলডিহাইড মানে আমাৰ CH2, পলিহাইড্ৰক্সি এলডিহাইড বা পলিহাইড্ৰক্সি কিটোন। পলিহাইড্ৰক্সি এলডিহাইড বা পলিহাইড্ৰক্সি কিটোনকে আমি কি কম কাৰ্বহাইড্ৰেট বুলি কম। পলিহাইড্ৰক্সি মানে কি দুটা বা দুটাতকৈ বেছি যদি OH গ্ৰুপ থাকে তাক আমি কম পলিহাইড্ৰক্সি, তাৰ লগতে যদি এলডিহাইড বা কিটোন থাকে তেতিয়া তাক আমি কম কাৰ্বহাইড্ৰেট বুলি কম। সো আমাৰ কি হয় OH গ্ৰুপটো দুটাতকৈ বেছি থাকিব যৌগটো, লগতে তাত এলডিহাইড থাকিব, নহলে আমাৰ কি কিটোন থাকিব, তেতিয়া তেনেকুৱা যৌগকে আমি কি কম কাৰ্বহাইড্ৰেট বুলি কম। তো ডেফিনিশ্যনটা আমি বুজি পালো যে পলিহাইড্ৰক্সি এলডিহাইড বা পলিহাইড্ৰক্সি কিটোনক আমি কি কাৰ্বহাইড্ৰেট বুলি কওঁ, বা যিবিলাক যৌগক জল বিশ্লেষণ কৰিলে আকৌ কি হয় পলিহাইড্ৰক্সি এলডিহাইড বা পলিহাইড্ৰক্সি কিটোন সৃষ্টি হয়, তাকে আমি কি কম কাৰ্বহাইড্ৰেট। তো এক্সামত আমাৰ দুবাৰ কোশ্চেন দিছে যে কাৰ্বহাইড্ৰেট কি। তো আমি কাৰ্বহাইড্ৰেট যদি আমাক সোধে কাৰ্বহাইড্ৰেট কি, আমি কি কম যে পলিহাইড্ৰক্সি এলডিহাইড বা কিটোনক কাৰ্বহাইড্ৰেট বলে, আৰু কাৰ্বহাইড্ৰেট কাৰ্বন আৰু পানীৰ দ্বাৰা গঠিত, অৰ্থাৎ আমি কি কৰো কাৰ্বন, হাইড্ৰোজেন আৰু অক্সিজেনৰ দ্বাৰা গঠিত। ইয়াৰ লগতে আমাৰ কি কাৰ্বহাইড্ৰেট আমাৰ কি কেমিকেল ফৰ্মুলা দিয়ে আমাক সংকেত লিখিব দিয়ে যে কাৰ্বহাইড্ৰেটৰ সংকেত। সো আমি কি কৰো কাৰ্বহাইড্ৰেট, তাত কি আছে কাৰ্বন আছে, লগতে কি আছে আমাৰ পানী আছে। হাইড্ৰেট মানে কি আমাৰ পানী, দুটা সেপাৰেট কৰি আছে না, কাৰ্ব প্লাস হাইড্ৰেট, কারণ কার্বন প্লাস হাইড্রেট, হাইড্রেট মানে আমার ওয়াটার না পানি। তো ইয়াক আমি এনেকৈ লিখছো, যার কারণে পানিটা আমি ব্রেকেটের ভিতরে দিছো, ইয়াত দিছো আমি কি এক্স, এটা দিছো আমি কি ওয়াই, ঠিক আছে।
एक्स और वाई आमार की नंबर माने 4 5 6 এনেকুৱা নাম্বার। তো এইটো হল কার্বোহাইড্রেটৰ আমাৰ কি হয় ফর্মুলা বা সংকেত বুলি আমি কম। এইটো কার্বোহাইড্রেট কি আমাৰ ৰাসায়নিক সংকেত। ইয়াত x ইকুয়াল টু y হ'ব পাৰে বা x নট ইকুয়াল টু y হ'ব পাৰে। মানে x আৰু y মান সমান হ'ব পাৰে, সমান নহব পাৰে। এতিয়া চোৱা x আৰু y যদি সমান হয়, যেনেকুৱা সাপোজ ধৰিলা আমি কি x এর মান আমি ধরলো কি এবার 6, তেনেহলে আমার y এর মান সাপোজ আমি ধরলো কি 6, ঠিক আছে। x এর মান 6 y এর মান 6, তো ইয়াত x ইকুয়াল টু আমার কি আছে 6 আছে, y ইকুয়াল টু আমার কি 6। এটা যদি আমি ভাঙি দিও c6 h কে হবে মান 12 হয়ে যাব। 2 আছে আর 6 এর মাল্টিপ্লাই করলে কি মান 12, ও এটা আছে 6 আছে, এটা নাম হবে কি গ্লুকোজ। তো এটা আমি হলুদে পাইছো, এটা যদি আমার গ্লুকোজ হয়, ঠিক আছে। এই গ্লুকোজটা আমার কি হয় এটা কার্বোহাইড্রেট হয়। তো ইয়াত কার্বন আর কি আছে আমার হাইড্রেট আছে, যাক আমি ইয়াত আমি কি কার্বোহাইড্রেট, ঠিক আছে। ইয়াত আমি গ্লুকোজত আমি কি পালো যে x আর y এর মান কি আমার সেম। যেনেকৈ আমি ব্ল্যাক একটা কার্বোহাইড্রেট লস সাপোজ এটা আমি এবার x এর মান লইছো কি 12 আর y এর মান লইছো আমি কি 11। তো ইয়াত x এর মান আছে আমার এটা কিমান, ইয়াত x ইকুয়াল টু আছে আমার 12, y ইকুয়াল টু কিমান আছে আমার 11। তো এবার x আর y এর মান সেম নাই, আমার সেম হবো পারে নহবো পারে আমি কইছো। এতিয়া এটা যদি ভাঙি দিও কি হ'ব C12H 2 আছে 2 লগত 11 মাল্টিপ্লাই করলে 22 আর ও কি হবে 11। তো এটা আমার একটা কার্বোহাইড্রেট হয়ে গেল। ইয়ার নাম আমি জানি, ইয়ার নাম কি সুক্রোজ, যাক আমি কি হয় চেনি বুলি কও না। চেনির আমার সংকেতটো হয়ে গেল এটা C12H22O11। তো এইটো আমার কার্বোহাইড্রেট। কোশ্চেন আবার আমার এক্সামত এনেকুৱা আছিল যে কার্বোহাইড্রেট কি, ইয়াৰ রাসায়নিক সংকেত লিখা। হাইড্রেটের কারণে কার্বোহাইড্রেটের কারণে আছে 1 মার্ক আর রাসায়নিক সংকেতের কারণে বা ফর্মুলার কারণে আছে আমার 1 মার্ক। ভেরি ভেরি ইম্পর্টেন্ট আর বহুত ইজি। ঠিক নাই আমার 2021 তে ইয়ার পর কোশ্চেন দিব পায় যে কার্বোহাইড্রেট কাক বলে, ইয়ার রাসায়নিক সংকেত লিখা। তো একেবারে ইজি আমি ডিসকাস কৰি দিলো কার্বোহাইড্রেট কি হয় আর ইয়ার সংকেত কি হয়, কেনেকৈ আমি ইয়াক লিখিব পাও। কার্বোহাইড্রেটের শ্রেণী বিভাজন, ক্লাসিফিকেশন অফ কার্বোহাইড্রেটস। তো আমি কার্বোহাইড্রেটের ডেফিনিশন পালো, আমি কার্বোহাইড্রেটের রাসায়নিক সংকেত পালো। এবার আমি কি কার্বোহাইড্রেটের শ্রেণী বিভাজন করি। কার্বোহাইড্রেট আমি প্রধানত তিনটা ভাগত ভগাব পাও। তার এটাকে আমি কি কও মনোস্যাকারাইড, এটাকে আমি কি কও অলিগোস্যাকারাইড আর এটাকে আমি কও পলিস্যাকারাইড। এটার নাম হয় কি আমার মনোস্যাকারাইড। তো ইংলিশ নামটা আমার সে মনোস্যাকারাইড আর এটাকে আমি কও অলিগোস্যাকারাইড, অলিগোস্যাকারাইড আর এটাকে আমি কও পলিস্যাকারাইড, পলিস্যাকারাইড। তো এইবিলাকৰ ডেফিনিশন লগত আমি কি এক্সাম্পল কৰিম, কোনবিলাক আমাৰ মনোস্যাকারাইড হয়, কোনবিলাক অলিগোস্যাকারাইড আৰু কোনবিলাক আমাৰ কি পলিস্যাকারাইড। যেনেকুৱা কার্বোহাইড্রেটক আমি কি কলো যে কার্বোহাইড্রেট আমি কি বুলি কব শৰ্কৰা বুলি আমি কব পাৰো। তো এইটো কথা আমাক মনত ৰাখিলে হ'ল, ঠিক আছে। এইবাৰ সব মনোস্যাকারাইড বিলাক আমাৰ কোনবিলাক কার্বোহাইড্রেট হয়, যিবিলাক কার্বোহাইড্রেটক পানীত মিহলালে আৰু এইবিলাক ভাঙি সৰু সৰু টুকুৰা হ'ব নোৱাৰে, সেইবিলাক কার্বোহাইড্রেটক আমি কি কওঁ মনোস্যাকারাইড। মানে সিম্পল কথা এইটো, কার্বোহাইড্রেটের আটাইতকৈ ক্ষুদ্রতম বা সরলতম আমার এককটাই হল কিমান মনোস্যাকারাইড। মানে মনোস্যাকারাইডের তলত আর ভাঙিব নোৱাৰে। মানে কার্বোহাইড্রেটের আটাইতকৈ যেটো ক্ষুদ্রতম একক থাকে তাকে আমি কি কওঁ মনোস্যাকারাইড, ঠিক আছে। আর মনোস্যাকারাইডের এক্সাম্পল কি আমার গ্লুকোজ, ফ্রুক্টোজ, গ্যালাক্টোজ, রাইবোজ, বহুত এক্সাম্পল আছে। আমি ইম্পর্টেন্ট কেইটা দিছো, তার ভিতর বেশি ইম্পর্টেন্ট আমার কি হয় গ্লুকোজ আর ফ্রুক্টোজ। গ্লুকোজ আর ফ্রুক্টোজের বিষয়ে আমি ডিটেইলস কৰিম, ইয়ার আমার স্ট্রাকচার নাম কেনেকৈ আহিল আমার ইয়াত না। তো গোটেই কেইটা আমি পাম। তো গ্লুকোজ, ফ্রুক্টোজ, গ্যালাক্টোজ, রাইবোজ এই গোটেই কেইটার আমার কি হয় মনোস্যাকারাইড। তো যদি মনোস্যাকারাইড হয় এইবিলাকৰ ফর্মুলা কেনেকুৱা হ'ব, তো গোটেই কেইটাৰ ফর্মুলা আছে আমাৰ C6H12O6। এটা গ্লুকোজের ফর্মুলা হয়, ফ্রুক্টোজের ফর্মুলা হয়, গ্যালাক্টোজের ফর্মুলা, রাইবোজের ফর্মুলা। কিন্তু ইয়াত আমাৰ যে OH গ্রুপ যে এলডিহাইড কিটোন এইবিলাকৰ ওপৰত ডিপেন্ড কৰে। যেনেকুৱা আমি ডেফিনিশন দিছিলো কি পলিহাইড্রক্সি এলডিহাইড বা পলিহাইড্রক্সি কিটোন। পলিহাইড্রক্সি এলডিহাইড হলে নাম হ'ব গ্লুকোজ আর পলিহাইড্রক্সি কিটোন হলে আমার নাম হ'ব কি
ফ্ৰুক্টোজ তো এতিয়া যদি আমাক কলে যে গ্লুকোজ আৰু ফ্ৰুক্টোজ দুয়োটাৰ ৰাসায়নিক সংকেত আমাৰ কি হয় সেম তেনেহলে দুটাৰ মাজত পাৰ্থক্য কি তো তেতিয়া আমাক ক'ব লাগিব গ্লুকোজত থাকে এলডিহাইড কাৰ্যকৰীমূলক আৰু ফ্ৰুক্টোজত থাকে আমাৰ কি কিটোন তো গ্লুকোজত আমি কি পাওঁ এলডিহাইড আৰু ফ্ৰুক্টোজত থাকে আমাৰ কি কিটোন তো যেনেকৈ আমি ডেফিনিশন দিছিলো পলিহাইড্ৰক্সি এলডিহাইড বা পলিহাইড্ৰক্সি কিটোন এলডিহাইড হলে গ্লুকোজ কিটোন হলে আমাৰ কি ফ্ৰুক্টোজ তো আমি ডিটেইলছ আৰু পিছত পাম যেতিয়া গঠন কৰিম গ্লুকোজ আৰু ফ্ৰুক্টোজ কেনেকৈ আমাৰ কাৰ্যকৰীমূলক এলডিহাইড থাকে কেনেকৈ আমাৰ কি কিটোন থাকে তো আমি সিম্পলি পালো যে যিবিলাক কাৰ্বোহাইড্ৰেটক জল বিশ্লেষণ কৰিলে আৰু সৰু সৰু টুকুৰা বা সৰু সৰু গোটত বিভক্ত হ'ব নোৱাৰে তাকে আমি কি কম মনোস্যাকাৰাইড তো যেনেকৈ গ্লুকোজ আমি যে খাওঁ পানীৰ লগত মিহলি কৰি এইটো এটা ক্ষুদ্ৰতা মেখম ইয়াক পানীত মিহলি ইয়াৰ ভাঙি টুকুৰা নহয় জাস্ট পানীৰ লগত কি মিহলি হয় দ্ৰৱিত হয় মনোস্যাকাৰাইড মানে আমি বুজি পালো নেক্সট আহিলে আমাৰ কি অলিগোস্যাকাৰাইড তো এই কাৰ্বোহাইড্ৰেটক যদি আমি পানীত মিহলি কৰি দিওঁ ই দুটাৰ পৰা 10টা লৈ গোট সৃষ্টি কৰিব পাৰে তাৰ মানে আমাৰ কি এনেকুৱা মনোস্যাকাৰাইড গ্লুকোজ যে এটা মনোস্যাকাৰাইড কি হয় C6H12O6 তো এনেকুৱা আমাৰ এটা মনোস্যাকাৰাইড দুটাৰ পৰা 10টা লৈকে লগ লাগি থাকিব পাৰে মানে এইটো এটা আৰু এইটো এটা লগত লগ লাগিব তো নাম হ'ব ডাইস্যাকাৰাইড বা এনেকুৱা তিনটা লগ লাগি নাম হ'ব ট্ৰাইস্যাকাৰাইড বা চাৰিটা লগ লাগি নাম হ'ব কিমান টেট্ৰাস্যাকাৰাইড তো এনেকুৱা আমাৰ কি অলিগোস্যাকাৰাইড হয় কিন্তু ইয়াত এই মনোস্যাকাৰাইড কেইটা থাকিব দুটাৰ পৰা 10টা লৈকে মনোস্যাকাৰাইড থাকিব পাৰে মানে এই অলিগোস্যাকাৰাইড পানীত মিহলি কৰিলে ভাঙি ভাঙি 10টা মনোস্যাকাৰাইড লৈকে হ'ব পাৰে কিন্তু ই পানী দিলে না ভাঙে এইটোৱে থাকে আমাৰ তো দুটাৰ আমি ডিফাৰেন্স বুজি পালো অলিগোস্যাকাৰাইড আৰু মনোস্যাকাৰাইড মানে কি ইয়াৰ আমি যদি एग्जांपल লওঁ যেনেকুৱা আমি কি পাওঁ ফ্ৰুক্টোজ না আমাৰ কি সুক্ৰোজ যেটা আমি চেনি বুলি কওঁ না সুক্ৰোজ তাৰ পিছত আমি ল'ব পাৰো মেলটোজ গেলেক্টোজ তো না আমাৰ ল্যাকটোজ তো আমাৰ কি হয় মনোস্যাকারাইড হয় ল্যাকটোজ ৰেফিনোজ তো আমাক ডিটেইলছ ডিসকাস কৰিব লাগিব পঢ়িবলৈ আমাক সুক্ৰোজৰ বিষয়ে পঢ়িম আমি মেলটোজ ল্যাকটোজ ৰেফিনোজ এই গোটে কেইটা আমাৰ কি অলিগোস্যাকাৰাইড হয় আৰু এই গোটে কেইটা অলিগোস্যাকাৰাইডৰ ফৰ্মুলা আমাৰ কি আছে C12H22O11 ঠিক আছে তো তেনেকুৱা আমাৰ কি হয় যদি ট্রাই হয় মানে ইয়াত কাৰ্বন কিমান হ'ব 18 হৈ যাব টেট্ৰা হলে কাৰ্বন কি হ'ব 24 হৈ যাব তেনে যদি আমাৰ 10টা হয় তাৰ মানে আমাৰ 6 দি তেনে মাল্টিপ্লাই কৰিব লাগিব 6 তো তেনেকুৱা আমাৰ আহি যাব তো আমি কি কম যে অলিগোস্যাকাৰাইড মানে আমাৰ ইয়াত কি বুজায় যে ইয়াত কাৰ্বন কেইটা হ'ব পাৰে মানে কি মনোস্যাকাৰাইড কেইটা হ'ব পাৰে 10টাৰ পৰা দুটাৰ পৰা 10টা লৈকে সৃষ্টি হ'ব পাৰে তো নেক্সট আহিলে কি আমাৰ পলিস্যাকারাইড মানে 10টাতকৈ যদি আমাৰ বেছি থাকে মানে ইয়াত বহুত আমাৰ কি হ'ব মনোস্যাকাৰাইড গোট থাকিব মানে এই কাৰ্বোহাইড্ৰেট পানীত মিহলি কৰিলে আমাৰ অসংখ্য মনোস্যাকাৰাইড সৃষ্টি কৰে তাৰ মানে 10টাতকৈ বেছি তেনেকুৱা কাৰ্বোহাইড্ৰেটক আমি কওঁ পলিস্যাকাৰাইড যেনেকুৱা ইয়াৰ एग्जांपल স্টাৰ্চ ক'ত পাম আমি পটেটোত বেছি পাওঁ আৰু কেঁচা শাক চব্জিত বা কেঁচা মাছ মাংসত কি পোৱা হয় সৰি পটেটোত আমি কি পাওঁ স্টাৰ্চ পাওঁ তেনেকুৱা আমাৰ আছে কি সেলুলোজ তো এইটো আমাৰ কি পাম সেলুলোজটা মানে কেঁচা মাছ মাংসত পোৱা যায় লগতে আমাৰ কি হয় সেউজীয়া শাক পাচলি যিবিলাক আছে আমাৰ কেঁচা তাত কি থাকে আমাৰ সেলুলোজ থাকে ঠিক আছে তেনেকুৱা আমাৰ কি গ্লাইকোজেন ঠিক আছে গ্লাইকোজেন প্ৰাণী দেহত আমাৰ কি সঞ্চিত হৈ থাকে এই কেইটা আমাৰ কি পলিস্যাকাৰাইডৰ एग्जांपल তো আমি মনোস্যাকাৰাইড অলিগোস্যাকাৰাইড আৰু পলিস্যাকাৰাইড বুজি পালো পলিস্যাকাৰাইড মানে কি তাত অসংখ্য আমাৰ কি মনোস্যাকাৰাইড থাকে এনেকুৱা মনোস্যাকাৰাইড কি বহুত থাকে মানে পানীত দিয়াৰ লগে লগে এনেকুৱা মনোস্যাকাৰাইড আমাৰ কি 10টাতকৈ বেছি হ'ব এনেকুৱা অলিগোস্যাকাৰাইড পানীত দিয়াৰ লগে লগে ভাঙি এনেকুৱা মনোস্যাকাৰাইড কি দুটাৰ পৰা 10টা লৈকে হ'ব পাৰে কিন্তু মনোস্যাকাৰাইড পানী দিলে আৰু না ভাঙে মানে এটাই আমাৰ কি সৰল গট কি আমাৰ গ্লুকোজ ফ্ৰুক্টোজ এইবিলাক আৰু ভাঙি টুকুৰা নহয় এতিয়া চোৱা এই যে আমাৰ অলিগোস্যাকাৰাইড আৰু আমাৰ কি মনোস্যাকাৰাইড এইবিলাকৰ সোৱাদ কি হয় আমাৰ মিঠা হয় এইবিলাকৰ সোৱাদ মিঠা যাৰ কাৰণে ইয়াক আমি শৰ্কৰা বুলি কওঁ ঠিক আছে এইবিলাকৰ সোৱাদ মিঠা যাৰ কাৰণে ইয়াক কি শৰ্কৰা বুলি কোৱা তেনেকুৱা আমাৰ অলিগোস্যাকাৰাইড মিঠা সোৱাদ নাই ঠিক আছে মিঠা সোৱাদ নাথকাৰ কাৰণে ইয়াৰ নাম দিলে কি আমাৰ অশৰ্কৰা তো এইটোৰ পৰা এবাৰ দুবাৰ কোশ্চেন দিছিল 2019 দিছিল আৰু 2015 কোশ্চেন আহিছিল যে আমাৰ
এটা পলিস্যাকারাইড সরি এটা মানে কি অহরকারা উদাহরণ দিয়ে অহরকারার উদাহরণ মানে কি এস্টার সেলুলোজ গ্লাইকোজেন ঠিক আছে কি অহরকারা কোৱা হয় কারণ এইবিলাকৰ কোনো মিঠা হোৱাত নাই এতিয়া এই যেখিনি যে আমি করব ইয়াৰ পৰা 2015 এটা কোশ্চেন আছিল 2019 এটা কোশ্চেন আছিল সেম কোশ্চেনটো ৰিপিট কৰিছিল 15 কোশ্চেনটো 2019 কোশ্চেন দিছিল কিমান 3 মাৰ্কৰ কাৰ্বোহাইড্ৰেট কি মানে একেলগে লগ লগা কাৰ্বোহাইড্ৰেট কি কাৰ্বোহাইড্ৰেটৰ ৰাসায়নিক সংকেত লিখা আৰু এটা অহৰকাৰা উদাহরণ দিয়ে 1+1+1 তো আমার 3 মার্ক আছে তো বহুত ইজি তো গোটে কেটা আমি ডিসকাস কৰো প্ৰথমৰ পৰা যে কাৰ্বোহাইড্ৰেট কি আমাৰ পলিহাইড্ৰক্সি এলডিহাইড বা কিটোন বা এইবিলাকৰ জল বিশ্লেষণ কৰিলে আমাৰ কি হয় আকৌ এই কোডবিলাকে সৃষ্টি হয় মানে পলিহাইড্ৰক্সি এলডিহাইড বা কিটোন সৃষ্টি হয় তাক আমি কাৰ্বোহাইড্ৰেট বলো আৰু ইয়াৰ সংকেত আমি বলো যে CH2OY আৰু লগতে আমি কি পলিস্যাকারাইড বা অহৰকাৰা আমি কি উদাহৰণ কৰিছো তো আমি যদি কোৱা হয় আমাৰ পলিস্যাকারাইডক অহৰকাৰা বুলি কিয় কোৱা হয় তেতিয়া আমি কি কম যে পলিস্যাকারাইডত মিঠা হোৱা নাই এই কাৰণে আমি কি অহৰকাৰা বুলি কওঁ ভেৰি ভেৰি ইম্পৰ্টেন্ট কোশ্চেনটো 15 আৰু 19 দিছে ঠিক নাই 21 তো দিব পায় আৰু দিলে ডাইৰেক্ট কোশ্চেন 3 মাৰ্ক আমাক এক্সামত দি দিব বিজাৰক শৰ্কৰা আৰু অবিজাৰক শৰ্কৰা যাক আমি ইংলিছত কওঁ ৰিডিউসিং এন্ড নন ৰিডিউসিং সুগাৰ কওঁ বা আমি ইয়াক আৰু এটা নাম দিছো নন ৰিডিউসিং সুগাৰ ভেৰি ভেৰি ইম্পৰ্টেন্ট ইয়াৰ পৰা আমাক ডেফিনিশ্যন দিব পায় বা লগতে ইয়াৰ আমাক কি এক্সাম্পল দিব পায় যে সুধিব পাৰে বিজাৰক শৰ্কৰা কি বা এটা বিজাৰক শৰ্কৰাৰ আমাক কি উদাহৰণ দিয়া বা আমাৰ দিব পাৰে অবিজাৰক শৰ্কৰা কি লগতে উদাহৰণ দিয়া ইংলিশ শব্দ লগতে মনত ৰাখিব ৰিডিউসিং সুগাৰ এন্ড নন ৰিডিউসিং সুগাৰ এতিয়া কোনবিলাক শৰ্কৰা বিজাৰক আৰু কোনবিলাক আমাৰ অবিজাৰক তো সিম্পলি যিবিলাক কাৰ্বোহাইড্ৰেট আমাৰ ফেলিংৰ দ্ৰৱ আৰু টলেৰেন্সৰ বিকাৰকৰ বিজাৰণ ঘটাব পাৰে তাক আমি কি কওঁ বিজাৰক শৰ্কৰা বুলি কওঁ আৰু যিবিলাক ফেলিং দ্ৰৱ আৰু টলেৰেন্সৰ বিকাৰকৰ বিজাৰণ ঘটাব নোৱাৰে তাক আমি কওঁ অবিজাৰক শৰ্কৰা তো ফেলিং দ্ৰৱ আৰু টলেৰেন্সৰ বিকাৰক অলৰেডি আমি অৰ্গেনিক কেমিষ্ট্ৰিত কৰিছো ফেলিং দ্ৰৱ আমাৰ কি আছিল ফেলিং দ্ৰৱ দুই প্ৰকাৰৰ হ'ব পাৰে ফেলিং দ্ৰৱ এটো আকৌ দুটা আছে ফেলিং দ্ৰৱ এ ফেলিং দ্ৰৱ বি তো এটা আমি ইয়াৰ ডিটেইলছ ডিসকাস নকৰো ফেলিং দ্ৰৱ যেনেকৈ কপাৰ সালফেট ফেলিং দ্ৰৱ বি আছিল মানে কি সোডিয়াম পটাছিয়াম টাৰ্টাৰেট বা ৰসেলি লবণ বুলি আমি কৈছিলো আমি এলডিহাইড কিটোন আৰু কাৰ্বক্সিলিক এসিড পাইছো আৰু এটা কি আমাৰ টলেৰেন্সৰ বিকাৰক আছে আৰু টলেৰেন্সৰ বিকাৰক তো টলেৰেন্সৰ বিকাৰক আমাৰ কি আছে সিলভাৰ নাইট্ৰেট আৰু আমাৰ কি হয় অ্যামোনিয়াম হাইড্ৰক্সাইড এই দুটাৰ মিশ্ৰণতে আমি কৈছো টলেৰেন্সৰ বিকাৰক এইটো আমি এলডিহাইড আৰু কিটোনত পাইছো তো যিবিলাক কাৰ্বোহাইড্ৰেটে ফেলিং দ্ৰৱ আৰু টলেৰেন্সৰ বিকাৰকৰ বিজাৰণ ঘটাব পায় তাক আমি কম বিজাৰক শৰ্কৰা আৰু বিজাৰক শৰ্কৰা আমাৰ এক্সাম্পল কি আমাৰ গ্লুকোজ হ'ব ফ্ৰুক্টোজ ল্যাকটোজ মানে দুটামান তিনটামান জানিলে মেলটোজ এইবিলাক কি আমাৰ বিজাৰক শৰ্কৰা মানে এই শৰ্কৰাবিলাক ফেলিং দ্ৰৱ আৰু টলেৰেন্সৰ বিকাৰকৰ বিজাৰণ ঘটাব পায় যাৰ কাৰণে ইয়াৰ নাম হ'ল কি বিজাৰক শৰ্কৰা এই স্লাইডে আমি লগতে কি এক্সাম্পল দি দিম তেনেকৈ অবিজাৰক শৰ্কৰা মানে কি হয় ইয়াৰ উল্টা আছে মানে কি বিপৰীত মানে যিবিলাক কাৰ্বোহাইড্ৰেটে আমাৰ ফেলিং দ্ৰৱ আৰু টলেৰেন্সৰ বিকাৰকৰ বিজাৰণ ঘটাব নোৱাৰে তাক আমি কওঁ বিজাৰক শৰ্কৰা আৰু ইয়াৰ এক্সাম্পল আমাৰ এটাই আমি লৈছো সুক্ৰোজ ভেৰি ভেৰি ইম্পৰ্টেন্ট হয় এক্সামত দিব পাৰে সুধিব পাৰে আমাক তো আমি কি পালো যে কাৰ্বোহাইড্ৰেট কি হয় আমাৰ কাৰ্বোহাইড্ৰেটৰ শ্ৰেণী বিভাজন পালো ৰাসায়নিক সংকেত পালো আৰু আমাৰ বিজাৰক অবিজাৰক শৰ্কৰা আৰু কোনটো কাৰ্বোহাইড্ৰেটক আমাৰ কিয় অহৰকৰা বুলি কোৱা হয় কিয় শৰ্কৰা বুলি কোৱা হয় শৰ্কৰা কোৱাৰ কাৰণ এইবিলাকৰ সোৱাদ কি থাকে মিঠা আৰু অহৰকৰা কোৱাৰ কাৰণ এইবিলাকৰ কোনো মিঠা সোৱাদ নাই তো আজিৰ ক্লাছটো আমাৰ বহুত ইম্পৰ্টেন্ট আৰু ইয়াৰ পৰা ম্যাক্সিমাম টাইম আমাৰ কোশ্চেন আহাৰ চান্স আছে আৰু বহুতবাৰ কোশ্চেন দিছে ইভেন কি আমাৰ এইখিনি যে হল ইয়াৰ পৰা আমাৰ 3 মাৰ্ক কোশ্চেন আমাৰ দুবাৰ বা তিনিবাৰ এক্সামত দিছে আৰু ইয়াৰ পৰা আমাক কোশ্চেন দিয়ে বিজাৰক শৰ্কৰা আৰু অবিজাৰক শৰ্কৰা মানে ইয়াৰ পৰা এক্সাম্পল দিয়াৰ বহুত চান্স আছে এই ভিডিঅ নোটখিনি আমি পিডিএফ বনাই ডেসক্ৰিপচনত লিংক দিছো তাৰ পৰা ডাউনলোড কৰি লব পাৰিব আৰু ভিডিঅটো ভাল লাগিলে লাইক কৰিব কমেন্ট কৰিব পাৰিলে ভিডিঅটো শেয়াৰ কৰিব আৰু চেনেলত নতুন হৈ থাকিলে চেনেলটো সাবস্ক্ৰাইব কৰিব